বান্ধৱীসকল, বিশ্বকৰ্মা কোন আছিল, বিশ্বকৰ্মাৰ পিতৃ মাতৃনো কোন আছিল আদি কথাবোৰ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাবচোন। আমি সকলোৱে জানো যে বিশ্বকৰ্মা দেৱশিল্পী। বিশ্বকৰ্মা পৃথিৱীৰ প্ৰথমজন ইঞ্জিনিয়াৰ আছিল। ভাদ মাহৰ কন্যা সংক্ৰান্তিত অৰ্থাৎ শেষৰ দিনা আৰু ইংৰাজীৰ হিচাপ অনুসৰি 17 ছেপ্টেম্বৰত অসমৰ লগতে ভাৰতৰ কেইবাখনো ৰাজ্যত বিশ্বকৰ্মা পালন কৰা হয়। নিজ নিজ ঘৰত অনুষ্ঠিত কৰে। বিশ্বকৰ্মাক ভাৰতত দুটা ভিন্ন ৰূপত পূজা কৰা হয়। উত্তৰ ভাৰতত বৃদ্ধ বিশ্বকৰ্মা, যাৰ বাহন ৰাজহংস। আকৌ পূব ভাৰতত ডেকা বিশ্বকৰ্মা, যাৰ বাহন হাতী। বিশ্বকৰ্মাৰ জন্ম সম্পৰ্কীয় বহুতো কাহিনী পোৱা যায়। ব্ৰহ্মাই জগত সৃষ্টিৰ ৰূপ দিবলৈ নিজৰ নাভিৰ পৰা বিশ্বকৰ্মাৰ উৎপত্তি কৰিছিল। অৰ্থাৎ বিশ্বকৰ্মা ব্ৰহ্মাৰ মানস। অন্য এক কথা মতে বিশ্বকৰ্মা ব্ৰহ্মা আৰু দেৱ সৰস্বতীৰ পুত্ৰ। এতিয়া আমি বিশ্বকৰ্মাৰ পৰিয়ালৰ বিষয়ে জানো আহকচোন। বিশ্বকৰ্মাৰ পত্নীৰ নাম আছিল গায়ত্ৰী। বিশ্বকৰ্মাৰ মনু, মৈ, ত্ৰষ্টা, শিল্পী আৰু দৈৱজ্ঞ নামৰ 5জন পুত্ৰ আছিল। প্ৰত্যেকজনেই ভিন ভিন শিল্পকলাত নিপুণ আছিল। বিশ্বকৰ্মাৰ ঋদ্ধি, সিদ্ধি আৰু সন্ধ্যা নামৰ 3গৰাকী কন্যা আছিল। সিদ্ধি আৰু ঋদ্ধিক গণেশে আৰু সন্ধ্যাক সূৰ্য দেৱতাই বিবাহ কৰিছিল। দেৱশিল্পী বিশ্বকৰ্মাই হৈছে বিশ্বৰ কাৰিকৰী কৌশল আৰু বিজ্ঞানৰ জন্মদাতা। বন্ধুসকল, এয়াই হৈছে দেৱশিল্পী বিশ্বকৰ্মাৰ কথা। বিশ্বকৰ্মা পূজাৰ এই বিশেষ দিনটোত কিছুমান কথা মানি চলিলে ভগৱান বিশ্বকৰ্মা তেওঁলোকৰ প্ৰতি সন্তুষ্ট হয় বুলি জনা যায়। এই দিনটোত লোহা বা অন্য ধাতুৰে বস্তু আদি ইফাল সিফাল নকৰিব। এই দিনটোত নিত্য ব্যৱহাৰ্য আহিলা পৰিষ্কাৰ কৰি ৰাখিব। ব্যৱসায়িক প্ৰতিষ্ঠানত বিশ্বকৰ্মাৰ প্ৰতিমূৰ্তি ৰাখি পূজা অৰ্চনা কৰিব। ধন্যবাদ।